নমস্কাৰ সুস্মিতাছ লাইভৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই বনোৱা হাঁহৰ মাংসৰ আঞ্জা নাইবা ডাক কাৰী ৰেচিপিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এয়া মই প্ৰথমতে গেছত তুলি দিছোঁ এটা কেৰাহী আৰু কেৰাহীটো গৰম হৈছে নে নাই পৰীক্ষা কৰি লৈছোঁ। এতিয়া কেৰাহীটো গৰম হোৱাত তাত মই দি দিছোঁ মিঠাতেল। আপোনালোকে এই হাঁহৰ মাংসৰ আঞ্জাখন বনাওঁতে মিঠাতেল অকণমান সৰহকৈ দিব, কাৰণ হাঁহৰ মাংস নাইবা পঠাৰ মাংস তেনেকুৱা আঞ্জা বনালে মিঠাতেল অকণমান প্ৰয়োজন হয়। এতিয়া মিঠাতেলখিনি গৰম হোৱাত তাত মই দি লৈছোঁ হাঁহৰ মাংসৰ আঞ্জাত দিবলগীয়া আলুখিনি। এই আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ। এনেকৈ আলুখিনি ফ্ৰাই কৰি ল'লে মাংসৰ আঞ্জাখনো দেখিবলৈ ধুনীয়া হয় আৰু আলুখিনিও খাবলৈ সোৱাদ হয়। এনেকৈ আলুখিনি মোটামুটি 30% মান সিজালৈকে ভাজি ৰাখিব। এয়া মোৰ আলুখিনি মোটামুটি 30% সিজি গ'ল। এয়া উলিয়াই লৈছোঁ। সেই একেখিনি তেলতে এতিয়া মই দি লৈছোঁ কাটি থোৱা পিঁয়াজখিনি। ইয়াত মই পিঁয়াজ কমকৈ ব্যৱহাৰ কৰিছোঁ, কাৰণ মই এটা পেষ্ট বনাইছোঁ, তাতো পিঁয়াজ ব্যৱহাৰ কৰিছোঁ কাৰণে ইয়াত কমকৈ দিছোঁ। এতিয়া মই পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। আপোনালোকক মাংসৰ কালাৰ ধুনীয়া হোৱাৰ এটা টিপছ দি দিওঁ, যদি জনাসকলে জানেই, নজনাসকলে জানিব পাৰিব। আপোনালোকে পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব, তেতিয়া মাংসৰ কালাৰ ধুনীয়া আহে। এতিয়া পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাৰ আগে আগে মই তাত দি লৈছোঁ অকণমান হালধি। এনেকৈ তেলত হালধি দি দিলে মাংসখিনি তলত নালাগে বা তলত লগাৰ চান্স কম থাকে। এয়া মই হাঁহ লৈছোঁ এটা। হাঁহটো কুটি বেছি প্ৰায় 1200 গ্ৰামমান হ'ব। প্ৰথমতে মই মাংসখিনি তেলত দি ধুনীয়াকৈ লৰাই লৰাই ভাজি লৈছোঁ। সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব, কাৰণ কিছুমানে কমকৈ খায়, কিছুমানে অকণমান মুখত লগাকৈ খায়। নিমখখিনি দি মই পুনৰ 5 মিনিটমান লৰাই যেতিয়া তেল বিৰিঙি উঠিছে মাংসৰ পৰা, তেতিয়া মই তাত অকণমান হালধি দি লৈছোঁ। ইয়াত মই হালধি অকণমান কমকৈ দিছোঁ, কাৰণ মই তেলতো হালধি দিছিলোঁ। এনেকৈ হালধি দি অকণমান লৰাই এটা পেষ্ট দিছোঁ। এয়া মই পেষ্টটো বনাইছিলোঁ। ইয়াত আছে বাদাম, কেঁচা বাদাম, তাৰপিছত বিলাহী, নহৰু আৰু কেঁচা জলকীয়া আৰু পিঁয়াজ। পেষ্টটো মই ইয়াত দি ল'লোঁ। এনেকৈ পেষ্টটো বনাই ধুনীয়াকৈ দি ল'লে গ্ৰেভিটো ধুনীয়া হয়, অকণমান ডাঠ ডাঠ টাইপৰ হয়। পেষ্টখিনি দি মই এনেকৈ লৰাইছোঁ, অকণমান সময় লৰাই লৰাই ভাজিছোঁ। মই তাৰপিছত খুন্দনাত এইখিনি খুন্দি লৈছিলোঁ। ইয়াত আছিলে আদা, শুকান জলকীয়া, জাতি জালুক আৰু ডালচেনি। সেইখিনিও মই দি ল'লোঁ। এনেকৈ দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ।
ইয়াত পানী দিয়াৰ আগে আগে মই অকণমান মিট মছলা ব্যৱহাৰ কৰিছোঁ। তাৰপিছত পানী ঢালি দিলোঁ। আপোনালোকে কনচিষ্টেঞ্চিটো কেনেকুৱা ৰাখে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। মই অকণমান গ্ৰেভি টাইপৰ ৰাখিম, মানে গ্ৰেভি টাইপৰ হ'লে ধুনীয়া লাগে খাই। আৰু এনেও এয়া মোৰ হাঁহৰ মাংসৰ আঞ্জাখন উতলি উতলি ডাঠ হৈ আহিবলৈ ধৰিছে। দেখিছেনে ৰংটো কি ধুনীয়া হৈছে? আৰু অকণমান উতলিলে বা ডাঠ হৈ আহিলে বেছি ধুনীয়া হ'ব। আপোনালোকে এই আঞ্জাখনৰ জোলকণ কেনেকুৱা ৰাখে সেইটো আপোনালোকৰ ওপৰত কথা। আপোনালোকে কেনেকুৱাকৈ ভাল পায়, অকণমান ডাঠকৈ ৰাখিব পাৰে, পাতলকৈ ৰাখিব পাৰে। ডাঠকৈ ৰাখিলে ইয়াৰ গ্ৰেভিখিনি খাবলৈ ধুনীয়া হয়। পুনৰ মই গেছটো একেবাৰে ল' ফ্লেমত দি ইয়াক 10 মিনিটমান উতলিবলৈ দিলোঁ। দহ মিনিটমান উতলাৰ পিছত এয়া মোৰ ফাইনেলি মাংসৰ আঞ্জাখন হওঁ। দেখিছেনে মই কনচিষ্টেঞ্চিটো এনেকুৱাকৈ ৰাখিছোঁ আৰু কালাৰটোও ধুনীয়া হৈ আহিছে। এতিয়া মই গেছটো অফ কৰি দি ইয়াক 20 মিনিটমান সময় ষ্টেবল হ'বলৈ ৰাখি দিলোঁ। 20 মিনিটমানৰ পিছত এয়া মোৰ ফাইনেলি ডাক কাৰীৰ আঞ্জাখন। ইয়াত ছাৰ্ভ কৰিবলৈ মই বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া আৰু গৰম গৰম ভাতৰ লগত খোৱাহে কথা। আপোনালোকে যদি মোৰ এই ৰেচিপিটো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, আপোনালোকে এই ৰেচিপিটো বনাই চাবচোন। যদি ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব।